জয়মতি 1935 চনত মুক্তি লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি। জয়মতীৰ মূল কাহিনীভাগ লোৱা হৈছিল লক্ষ্মীনাথ বেজবৰুৱাৰ সতী জয়মতী নাটকৰ ওপৰত ভিত্তি কৰি। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি মুক্তি দিয়া হয় চিত্ৰলেখা মুভিটন বেনাৰত। ছবিখন নিৰ্মাণৰ বাবে আগৰৱালাদেৱে কলা কৌশলীসকলক লাহোৰৰ পৰা অনা হৈছিল আৰু সম্পাদনা কৰা হৈছিল বৰ্তমানৰ বাংলাদেশৰ ৰাজধানী ঢাকাত। আগৰৱালাদেৱে বহু কষ্টৰে ভোলাগুৰি চাহ বাগিচাত চিত্ৰপন ষ্টুডিঅ' স্থাপন কৰি তাতেই পুৰুষ মহিলাসকলক পৃথকে পৃথকে অভিনয়ৰ কলা কৌশল শিকোৱা হৈছিল। কিন্তু যদিও জয়মতী অসমীয়া ছবি জগতৰ শিপাস্বৰূপ, তথাপিও 1935 চনৰ 10 মাৰ্চত ৰণৌখলত মুক্তি লাভ কৰা জয়মতীয়ে সঁহাৰি নাপালে ৰাইজৰ। লোকচানৰ মুখ দেখিবলগীয়া হ'ল। এতিয়া আহোঁ জুবিনদাৰ মিছন চাইনাৰ প্ৰসংগলৈ। অসমীয়া চিনেমাৰ দুৰ্যোগৰ সময়, যি সময়ত হলৰ কৰ্তৃপক্ষই অসমতেই অসমীয়া চিনেমা চলাব নোখোজে, কাৰণ দৰ্শক নাই। বলিউডৰ সতে ফেৰ মাৰিব নোৱাৰে অসমীয়া চিনেমাই। সেই সকলো কথাক আওকাণ কৰি অসমৰ জুবিন গাৰ্গে বুকুত সাহ বান্ধি বলিউডৰ লগত ফেৰ মাৰিব পৰাকৈ নিজৰ গাঁঠিৰ ধনেৰে 2.5 কোটি টকা খৰচেৰে নিৰ্মাণ কৰি উলিয়ালে মিছন চাইনা। ছবি জগতৰ ভাল দিন ঘূৰাই আনিবলৈ তেওঁ হাতত ল'লে এই প্ৰচেষ্টা। তেওঁ বাছি উলিয়ালে অসমীয়া ছবি নচলাৰ বিশেষ দিশকেইটা: দুৰ্বল কাৰিকৰী কৌশল আৰু দুৰ্বল প্ৰচাৰ। এনে দিশসমূহক গুৰুত্ব দি 2.5 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি উলিয়ালে বলিউডৰ সতে ফেৰ মাৰিব পৰাকৈ মিছন চাইনা। প্ৰচাৰ কৰিলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰ'দ বৰষুণ নেওচি। আশা অসমীয়া চিনেমা ভাল দিনৰ, আৰু তেওঁ সপোন বাস্তৱ হ'ল। মিছন চাইনা ছুপাৰহিট, 6 কোটি টকা আয় কৰিবলৈ সক্ষম হ'ল। এতিয়া কথা হ'ল, আগৰৱালাদেৱে লাভ লোকচানৰ কথা নাভাবি জয়মতী কৰি গ'ল। সৃষ্টি হ'ল অসমীয়া ছবি জগতৰ, আৰু জুবিন দাই মৃত্যুমুখী ছবি জগতখনক উদ্ধাৰ কৰিবৰ বাবে লাভ লোকচানৰ কথা নাভাবি কৰি গ'ল মিছন চাইনা। এতিয়া লাগে অলপ সহায় আপোনাৰ, অলপ সহায় ছবি পৰিচালকসকলৰ। পৰিচালকসকলে দৰ্শকসকলক দিব পাৰিবনে তেওঁলোকে বিচৰাৰ দৰে এখন ছবি? অসমীয়া ছবি জগত জীয়াই ৰখাত সহায় কৰিব পাৰিবনে দৰ্শকসকলে? সেই প্ৰশ্ন এৰিছোঁ আপোনালোকলৈ বুলি। আপুনি চাই আছে IM অসম, গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।